हेलो फ्रेंड्स मार्फा ब्लग्सले आपनालोকক स्वागतम জানাইছো আৰু আজি মই লৈ আহিছো পাস্তা ৰেচিপি আপোনালোকে ভিডিওটো হেকলৈকে চাই থাকক আৰু লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু মই লৈ ললো 1 কাপ ময়দা আৰু সোৱাদ অনুসৰি নিমখ দি দিলো অলপ এতিয়া দি দিলো ঠাণ্ডা পানী আৰু অলপ অলপকৈ মুঠি লম ইমান কোমল হ'ব নালাগে ডোটো অলপ টানকে ৰাখিব লাগে या देखिसे ने एटू टानকৈ মুঠি ললো एटू एटिया 10 मिनिटर কাৰণে ঢাকি থম তে 10 মিনিট হৈ গল এতিয়া এটু বেলি লম এতিয়া মই এখিনি ৰুটি নিচিনা বেলি লম আৰু চুৰিৰে এনেকে দীঘল দীঘলকে কাটি লম যেনেকে সৰু সৰুকে কাটি তাৰপিছত এনেকে কাটা চামুচেৰে এনেকে ডিজাইনটো কৰি লম এনেকে চাও এতিয়া এইটো মই ৰোল কৰি লম আৰু এসব গুটিখিনি বনোৱা হৈ গল এতিয়া জলকীয়াখিনি কাটি ললো আৰু পিয়াজো কুটি ললো এসব লাহিও কাটি লও এতিয়া আৰু লগতে ধনিয়া পাতো কাটি ললো এতিয়া পানী অলপ বইল কৰি লও এতিয়া পানী বইল হৈ গল এতিয়া দি দিলো পাস্তাখিনি 2-3 মিনিটৰ কাৰণে পাস্তাখিনি বইল কৰি লম ভালকে পাস্তাখিনি বইল হৈ গল প্ৰায় আৰু এতিয়া নমাই ললো প্লেট এখনত এতিয়া দি দিলো মই কেৰাহীত তেল আৰু ইয়া দি দিলো পিয়াজ আৰু জলকীয়া দি দিলো তে দি দিলো বিলাহী লৰাই দিছো এতিয়া অলপ এতিয়া দি দিলো নিমখ হালধি গুড়ি অলপ আৰু জলকীয়া গুড়ি অলপ দি দিলো জালুকৰ গুড়ি অলপ দি দিলো আৰু পাস্তা মছলা দিলো আৰু অলপ টাইমৰ কাৰণে ঢাকি দিলো অলপ লৰাই দিছো তে দি দিলো টমেটো সস আৰু দি দিলো ধনিয়া পাত আৰু এতিয়া দি দিলো পাস্তা ৰেডি হৈ গল এতিয়া প্লেট এখনত লৈ ললো লগতে চাহ আৰু চানা বিস্কুট ললো পাস্তা কিন্তু ভালেই হৈছে আপোনালোকে এনেকে পাস্তা ঘৰতে ট্ৰাই কৰি চাবচোন পাস্তা খাই এতিয়া চাহ খাই আছো আজিৰ ভিডিওটো ইমানেই মোৰ নেক্সট ভিডিওত লগ পাম আপোনালোকক আজিলে বাই বাই